সো গাইজ স্বাগতম জনাইছোঁ অইন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত বিশেষকৈ কথা পাতিম স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ ওপৰত। যিহেতু স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা অহা জানুৱাৰী মাহৰ 22 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছে। তো আপোনালোকে এডমিট কাৰ্ড কেতিয়ালৈ পাব বা অফিচিয়েল নটিফিকেশ্যন কেতিয়া আহিব, চ' আজি মই ইয়াৰ ওপৰত আলোচনা কৰিম ভিডিঅ'টোত। চ' আপোনালোকে নিশ্চয় গম পাইছে যে স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাটো অহা 22 জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছে। চ' 22 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বনে নহয় গোটেইখিনি মই A to Z আপোনালোকৰ আগত লৈ আহিছোঁ। চ' আপোনালোকৰ আগত কথা পাতিম গোটেইখিনি। চ' আপোনালোকে ভিডিঅ'টো A to Z গোটেইখিনি প্ৰথমৰ পৰা শেষলৈ চাব, ঠিক আছে। চ' বহুতে হয়তো এইখন দেখাই পাইছে যে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ যিবিলাক আছিল আপোনালোকৰ DHS FW এইবিলাক পদ আছিল। চ' বিভিন্ন ধৰণৰ পদ আছিল তাত। চ' তাৰ লিখিত পৰীক্ষা 22 জানুৱাৰীত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আপোনালোকে ইতিমধ্যে বিভিন্ন ধৰণৰ নিউজ বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে গম পাইছে যে আপোনালোকে 15 তাৰিখে জানুৱাৰী মাহৰ 15 তাৰিখে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এতিয়া আপোনালোকে যিহেতু আজি 13 তাৰিখ হয়, চ' 13 তাৰিখে আপোনালোকে কেতিয়ালৈ আপোনালোকৰ নটিফিকেশ্যনখন আহিব, চ' অফিচিয়েল নটিফিকেশ্যনখন যিহেতু মাজত আৰু মাত্ৰ 2টা দিন আছে। চ' আপোনালোকে মাত্ৰ 2টা দিন অপেক্ষা কৰক। 15 তাৰিখে আপোনালোকে এডমিট কাৰ্ডখন দিয়ে নে নিদিয়ে আপোনালোকে চাওক। চ' অহা 22 তাৰিখে আপোনালোকৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' আপোনালোকে সেইবাবে বেছি টাইম নাপাব। চ' প্ৰিপাৰেশ্যনত আপোনালোকে এতিয়াৰে পৰা লাগক। চ' আপোনালোকৰ প্ৰিপাৰেশ্যন যদি স্বাস্থ্য বিভাগৰ 22 তাৰিখে অনুষ্ঠিত নহয়ও তথাপিও আপোনালোকৰ প্ৰিপাৰেশ্যন কেতিয়াও আপোনালোকৰ অথলে নাযায়। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ কামত আহিবই। চ' অফিচিয়েল নটিফিকেশ্যন মোৰ বোধেৰে আপোনালোকৰ 2 এদিনত আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন ধৰি লওক কোনো ধৰণৰ নোলাবও পাৰে, আপোনালোকৰ ডাইৰেক্ট এডমিট কাৰ্ডো দি দিব পাৰে। চ' 15 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড পাব বুলি যিটো আপোনালোকে নিউজ পাই আছে। চ' আপোনালোকে 15 তাৰিখ বেছি দিন নাই, মাজত মাত্ৰ 2টা দিন। আপোনালোকে অপেক্ষা কৰক আৰু আপোনালোকে ৱেইট কৰক। মই এই চেনেলটোৰ থ্ৰুৰে আপোনালোকক ডাইৰেক্ট অফিচিয়েল নিউজবিলাক আপোনালোকক প্ৰভাইড কৰা হ'ব। চ' আপোনালোকে কোনো ধৰণৰ ফেক নিউজ নাপায়। চ' মই কোনো ধৰণৰ ফেক নিউজ আপোনালোকক ইয়াৰ দ্বাৰা প্ৰভাইড নকৰোঁ। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই এতিয়ালৈকে, বৰ্তমান মই যেতিয়ালৈকে ভিডিঅ'টো বনাই আছোঁ। চ' ওলোৱা নাই। চ' অফিচিয়েল নটিচ ওলালে আপোনালোকক প্ৰভাইড কৰা হ'ব, কেতিয়া এডমিট পাব গোটেইখিনি কোৱা হ'ব। চ' চেনেলটোৰ লগত জড়িত হৈ লওক। চ' অহা 22 তাৰিখে আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু আপোনালোকে গমেই পাইছে বিভিন্ন ছ'চিয়েল মিডিয়া টিভি চেনেলৰ থ্ৰুৰে। চ' 22 জানুৱাৰীত লিখিত পৰীক্ষাটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰিপাৰেশ্যনত লাগক, কিন্তু আপোনালোকে এডমিট দিলে প্ৰিপাৰেশ্যনত টাইম নাপাব, যিহেতু এইটো ডাইৰেক্ট আপোনালোকৰ ৰিটাৰ্ণ দিলে আপোনালোকৰ চাকৰি। ইয়াত কোনো ধৰণৰ ভাইভা অনুষ্ঠিত নহয় বা মৌখিক পৰীক্ষা অনুষ্ঠিত নহয়। চ' এইখিনি কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।